সকাল। তো মই আজি আপোনালোকক দেখাই আছোঁ নলবাৰীৰ ৰাসত কি প্ৰস্তুতি চলাই আছে আৰু কি মূৰ্তি বনাই আছে, কেনেকুৱা ধৰণৰ বনাই আছে মূৰ্তি। তো আপোনালোকক মই দেখাই আছোঁ, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি মই আশা কৰিলোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, নলবাৰী হৰি মন্দিৰ আহি পালোঁ। এয়া মূৰ্তিবিলাক বনাই কিনে ইয়াত থৈ আছে এটা এটা কৰি। তাৰপিছত ইয়াৰ কাষতে এইখিনি লাইটিং কৰিছে, ধুনীয়া বনাইছে মানে। আৰু মানে আমাৰ এয়া হৰি মন্দিৰৰ ওপৰৰ ফালে যোৱা এইখিনিতে ওচৰতে হেৰিখিনি মঞ্চখন বনাইছে, ইয়াত মূৰ্তিবিলাক সজাব, ইয়াত পেইণ্টিং কৰা হৈছে। তো চাব আপোনালোকে ভালদৰে। এইটো ৰাধা কৃষ্ণ বনাই আছে মানে। তাৰপৰা পিছত আহি আমাৰ ইয়াৰ শংকৰ মন্দিৰটো কিবা নাম প্ৰসংগ কৰি আছে। আৰু আমাৰ যিখন নতুনকৈ গেট বনাইছে এইখন গেট, আৰু আমাৰ মানে যিটো হৰি মন্দিৰ আমি পূজা কৰোঁ তাত মানে ৰং কৰি আছে। আৰু যিটো নতুন হৰি মন্দিৰ এইটো হৈছে নতুনকৈ বনোৱা হৰি মন্দিৰ। আৰু এয়া আমাৰ ভোলানাথ বাবাৰ শিৱ মন্দিৰ, এইটো তাৰে কাষকো আহিলে বা আৰু কাষৰে আপোনালোকৰ এয়া জগন্নাথ মন্দিৰ আছে আমাৰ এইটো। তাৰপিছত আপোনালোকক মই পিছপিনৰ পৰা দেখাই আছোঁ হৰি মন্দিৰটো মানে কেনেকুৱা লাইটিং কৰিছে, কেনেকুৱা ডিজাইন কৰিছে। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে, ভাল হৈছে নে বেয়া হৈছে কমেণ্ট কৰি জনাব। তো আহি আমি লাষ্টত আপোনালোকক মই দেখালোঁ এয়া শিৱ বাবাৰ মূৰ্তি। ইয়াত মানে ঘূৰি থাকিব ইয়াত। তো ভিডিঅ'টো এইখিনিয়ে আছিল, আজিলৈ এৰিলোঁ, বাই বাই।